ৰাখি আপুনি নিজ নিজে সন্তুষ্ট হৈ এই চিকিৎসাকে আপুনি নিৰাপদে ৰক্ষা কৰে। আপোনাৰ চৰণতে খেলিয়ে প্ৰাৰ্থনা আপোনাৰ চৰণত সকলোকৃতি প্ৰণাম কৰা আপুনি কিবা কাৰণত এতিয়া মোক এনেকুৱা অনুভৱ নহয় কৃষ্ণ যে গাত থাকিলে যেনেকুৱা লাগে তেনেকুৱাই আৰু শুনিছোঁ তেনেকুৱা নিচিনা হৈ আছে বিষায়ো আৰু শুনিছোঁ বৃহস্পতিবাৰলৈকে তেওঁ আপোনাৰ গাত থাকিব তাৰপিছত কি ব্যৱস্থা লৈছে নমৰালৈকে থাকিব এতিয়া বৃহস্পতিবাৰে কিবা বৃহস্পতিবাৰে আধাখিনি যাব বাকী অলপ হ'লেও মোৰ গাত থাকিব বৃহস্পতিবাৰে সেইখিনি কথা এইটো আপোনাক মই সুধিছোঁ এইটো আগৰ পৰা আপোনাৰ অনুভৱ নে সেই দিনাখনৰ পৰা হৈছে মোৰ আগৰ পৰা যেতিয়া মই ৰিহাৰ্চেলত যাওঁ তেতিয়া মানে মই যেতিয়া ঘৰলৈ আহোঁ তেতিয়া মই চকুহাল মুঠো মোৰ চকু তলত কৃষ্ণ নাচি থাকে এইটো মই মাক কৈছোঁ যে মোৰ এইটো কিয় হয় পিছত তই নাচি থাক যে নাচি নাচি এনেকুৱা হয়েই নাচটো আহি থাকে আৰু চকুত কিন্তু মায়ে কোৱাটো ভুল আছিলে সেইটো নহয় মই কৃষ্ণ নাচাকে মই নিজে নাচাটোহে দেখি থাকিম সপোনত কাৰণ মই ৰিহাৰ্চেল কৰি আহিছোঁ মোৰটোহে মই দেখিম কিন্তু মই একদম ড্ৰেছত মোৰ চকুদাৰ কৃষ্ণ নাচি থাকে এনেকৈ হ'ল তাৰপিছতে কাপোৰ পিন্ধাওঁতেহে মোৰ এইটো গাত লাগিছে এইটো নাই আৰু ঠিক আছে এইখিনি হ'ব তৰুণ শইকীয়াই কৈ দিব মই ইমান মানে কথা ক'ব নোৱাৰোঁ কি হ'ব পাৰিলে সকলো আহিব ভাল পাম সঁচা অন্তৰে আহিব মই এইখিনিয়ে ক'লোঁ বৃহস্পতিবাৰে কি হ'ব কাৰ্যসূচী বৃহস্পতিবাৰে মানে আমাৰ ইয়াতে প্ৰথমতে তেওঁ ঘৰত য'ত ঘৰ হয় বাপেকৰ ঘৰত খোল প্ৰসন্ন হ'ব আমাৰ ইয়াতে কীৰ্তন হ'ব ইয়াৰ পৰা আপোনাৰ সেই শিৱকুণ্ডলৈ যাব শিৱকুণ্ডত গৈ পেলাই তেওঁ নাম প্ৰসন্ন চব হ'ব তাতে তেওঁ যিখিনি কৰিব দিছে আমি কৰিম বুলি ভাবিছোঁ আৰু বাৰগীয়া ৰাইজকো মাতিছে চবকে মাতিছে খালি এটাই কথা বাৰে প্ৰতি কৈ আছে প্ৰকৃত সঁচা অন্তৰে সঁচা মনেহে আহিব দিছে আৰু বেয়া মন থাকিলে আহিব দিয়া নাই বেয়া ভাৱ থাকিলে আহিব দিয়া নাই কোন কোন যাব শিৱকুণ্ডলৈ শিৱকুণ্ডলৈ কিমান যাব শিৱকুণ্ডলৈ তেওঁ কাকো মানে খালি ক'বহে দিছে যেন এনেকুৱা এটা কোৱা নাই ইমানখিনি মানুহ লৈয়ে যাব লাগিব ইমান মোৰ লগত যাবই লাগিব বা ইমানখিনি থাকিবই লাগিব তেওঁ খালি অসুৰ কৃষ্ণ ৰাধা এইখিনি মানুহক কিন্তু তেওঁ গোপীখিনিক আৰু বায়ন গায়নসকলক এইখিনি কিন্তু তেওঁ বিচাৰিছে আৰু পৰিয়ালটোকো এক্সট্ৰা হিচাপে যাব কৈছে তেওঁৰ লগত যাব বাধা দিয়া নাই বাকী মানে কি মানুহ প্ৰায় শুদ্ধ অন্তৰে সঁচা মনেৰে যাব পাৰে কিন্তু তেওঁ তেতিয়া কৈছিলে যোনে মোক দেখা নাই দেখিব সেইদিনাখনো আৰু মই পাৰিলে কিবা এটা মই দি থৈ যাম কাৰোবাক সকলোকে দি থৈ যাম ৰাইজক এইখিনি কথা আমাৰ আগত কৈছিলে আৰু তেওঁ যিবিলাক কথা কয় মানে কি ধৰি লওক এতিয়া কৈছে নহয় অকণমান পিছত যদি আপুনি আকৌ বস্তুটো কিবা এটা সুধিব যায় সেইখিনি সময়ত তেওঁ ক'ব নোৱাৰে আৰু তেওঁ এটা কথাই কৈছে মোৰ ওচৰলৈ আহিব পাৰে আহক একো নাই কিন্তু মোক চোৱা চিতাকৈ কোনো মানুহ আহিব নালাগে চোৱা চিতাটো তেওঁ মিছা কথা তেওঁ এটা কথাই কৈছে যেন মই শক্তিহে দিব পাৰে ৰছী দিয়ে মন্ত্ৰ দিয়ে জানো নিদিয়ে তেওঁ শক্তিহে দিয়ে তেওঁ নিশ্চয় শক্তি দিব সকলোকে মই আহিছোঁ শক্তি দিম আৰু 10 বছৰৰ কাৰণে চকু মুদিম তাৰপিছত আকৌ দেখা মোৰ পাই যদি ভাগ্য থাকে তেখেতে ক'লে মই মন্দিৰলৈ যাব বিচাৰোঁ ঠিক তেনেকৈ আমি তৰুণ শইকীয়া মোমাই মোৰো মোমাই আৰু মই বায়নো হওঁ ধৰি লওক তেখেতক অকণমান শিকোৱা বুজাৰ ক্ষেত্ৰত ময়ো আছিলোঁ শিকাইছিলোঁ ঠিক তেনেকৈ আমাক বিচাৰি আছে তাৰমানে লগত আমাক কোৱাৰ কাৰণে ধৰি লওক লৈ গুচি গ'লোঁ ফাৰ্ষ্ট টাইম তেখেতে ক'লে দেওশাল মন্দিৰ যাম দেওশাল মন্দিৰত গৈ তেওঁ মন্দিৰৰ ভিতৰত সোমাই ৰাউণ্ডটো 3 পাক ঘূৰিছে ঘূৰি পেলাই আহি ৰৈ আছে বাকী ভক্তসকলে শৰাই দিব গৈছে ৰৈ আছে ভক্তসকল যোৱাৰ পিছত তেওঁ মোমাইক তৰুণ শইকীয়াক কৈছে তুমি হেৰি কৰা পানী ছটোৱাৰ পিছত তেওঁ মেইন মন্দিৰৰ ভিতৰত সোমাইছে সোমাই আমাক সেৱা ল'ব দিলে তোমালোকে সেৱা লোৱা আমি সেৱা ল'লোঁ সেৱা লোৱাৰ পিছত পূজাৰীজনক কৈছে হেৰি কৰা শংখটো বজোৱা 5 বাৰ বজোৱা পূজাৰীজনে বজালে তেনেকৈ 5 বাৰ বজালে তাৰপিছত আমি ফুট লৈ থাকোঁতে তেওঁ কি কৰিছে আপোনাৰ মানে শিৱলিংগত যিটো আমাৰ লিংগত তাতে
তাতে তুলসী ঢালে বা নাৰিকলৰ পানী ঢালে তাত গছতকৈ হাতখনো সোমোৱাই দিছে তাৰমানে সোমোৱাই দি বেলপাত এটা তাৰ ভিতৰৰ পৰা এটা উলিয়াই আনি বেলপাতটো এনেকৈ লৰাই লৈ পেলাই পূজাৰীজনক কৈছোঁ মোক 3টা তিলক দিয়া বগা তিলক ঠিক তেনেকৈ সেই মন্দিৰৰ পৰা আহিলোঁ অহাৰ পিছত তেখেতক দেখি গাই গৰু আছিলে তেনেকৈ গৰু আছিলে চব চাপি গ'লহি সেই গৰুৰ লগত অলপ খেলা কৰিলে হেৰি কৰিলে গৰুৰ পিছে পিছে যায় সেই নাচা নিচিনা সেই এটা হ'ল তাৰপৰা আহিলোঁ আমি বিষ্ণু মন্দিৰ তেখেতে বিষ্ণু মন্দিৰ দৰ্শন কৰিম বুলি ক'লে তাত বহুত ভক্তগণ আছিলে আপোনাৰ প্ৰসাদ চসাদ বিলোৱা হৈ আছিল কোনোবাই শৰাই দিছিল চাগৈ তেখেত সোমোৱাৰ লগে লগে মুখখন কিন্তু ঢাকি দিলে এতিয়া কিয় ঢাকি দিলে আমি ধৰিব নোৱাৰিলোঁ কিন্তু তেখেতে এটাই কৈছে আমাক সকলোৱে মোক চোৱা সৌভাগ্য নাই বুলি ক'লে তাত তেনেকৈ কৈ ওলাই আহিল দুই এজন ভকতে খুব তেনেকৈ কোৱাত কিন্তু 2-3জনমানক অলপমান দেখাই থৈ গুচি আহিল ঠিক তেনেকৈ আমি তাৰপিছত থেকেৰা মন্দিৰ আহিলোঁ থেকেৰা মন্দিৰত তলা লগোৱা ভকোৱা আছিল পূজাৰী নাছিল তাত সোমাই কমপ্লিট মন্দিৰৰ ভিতৰত তেওঁ এটা বস্তু জোঠা বুলি কৈছে যে সদায় ধূপৰ তাৰমানে যদি জ্বলি শেষ হৈ যায় তাৰ সেই ধূপ ধূনা দানিটো আকৌ যদি ধূপ লগাই তেওঁ ভাল নাপায় সেইবিলাক কমপ্লিট আঁতৰাই চাফা কৰি থৈ আহিছে ঠিক তেনেকৈ কালি দৰ্শন কৰি আহিলোঁ এইখিনিতে অন্ন কি গ্ৰহণ কৰি আছে অন্ন বুলিবলৈ তেনেকুৱা নায়েই তেখেতে ক'ৰবাত অকণমান মিঠাই আনিলে আকৌ মিঠাইটো অকলে নাখায় যিকেইজন ভক্ত থাকে আগেই তেখেতলোকক দি ল'ব দিয়ে তাৰপৰা সেই মিঠাইটো ভাগৰ তেতিয়াহে অকণমান খায় আৰু ভোক নাই বুলি কয় পানীটো খাই থাকে মাজে মাজে আহিব কৈছে আপোনালোকৰ আমাৰ 7টাত আৰম্ভ হ'ব